যে আজি বিয়া খাবলৈ গৈছিলি তাত কি হ'ল বা কি খোৱালে কিহে খোৱালে কি হ'ল বা ছোৱালী পাছফালে ছোৱালী মোক দিলে ইমানখিনি খাবলৈ দি দিলে ন মাছ মাংস গাহৰি চব দিলে খাব পাৰিলি নাই গোটেইখিনি খাব নোৱাৰিলোঁ আগফালে ছোৱালী পাছফালে ছোৱালী মোৰ লাজত আগফালে ছোৱালী পাছফালে ছোৱালী মই কি খাম আৰু মই ভাত এটা লৈ আছোঁ কিমান দেৰি লাগিলে খাওঁতে সেইখিনি ভাত মই এটা এটাকৈ খাই আছোঁ শুনিলোঁ কথা অকল ছোৱালীকেইজনীয়ে ক'লে তোমাৰ ভাত একেভাগে আছে মই ক'লোঁ যে নাখাওঁ মই যাওঁ তেহেঁতি যোৱাৰ পিছত মই কৈছোঁ ন খনাতে পটাপট খাব খালোঁ ছোৱালীকেইজনী আহি গৈ তোমাৰ ভাতখিনি কোনে খালে সি ওচৰতে আছিলে মেকুৰীটোৱে ইমান ভাত খাই দিয়ে নে তাৰপৰা তেহেঁতি মোক খোৱা দেখি ভিডিঅ' কৰি থ'লে খোৱাৰ পিছত কি ক'ম আৰু দেখুৱাইছে মই কৈছোঁ ন লাজতে মই চকু একদম মেলি কৈছোঁ নহয় চায়ে দেখিম লাজ মোৰ হাঁহিছোঁ চকু মেলি তেতিয়ালৈ চাই আছোঁ এনেকুৱাই আছে ইমান লাজ কৰিলি নে চকু টিপ এটা মোৱা নাই এনেকৈ চাই আছোঁ ইমান লাজ কৰিলি তেতিয়া ভিডিঅ'টো মোক দেখুৱাইছে মই কৈছোঁ যে নহয় এইটো মেকুৰীয়ে মোৰ নামটোৱে মেকুৰী হেল্ল' গাইজ আপোনালোকে এনেকুৱা ক'ৰবাত বিয়া খাবলৈ গৈ হৈছে নেকি কমেণ্ট কৰি জনাব দেই আমাৰ ইয়াত কিন্তু ইয়াৰ লগত বহুত মানে বেয়া হয় কাৰ লগত কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব